আমি এতিয়া এয়া মানসা মন্দিৰ আহি পালোঁ। ইয়াতে মন্দিৰত আহিলোঁ। এতিয়া আমি নামিলোঁ গাড়ীৰ পৰা। এতিয়া ইয়াতে ফুল আৰু চাকি অকণমান লৈ লওঁ, ধূপ লৈ লওঁ। হ'ব ফুল আছে নেকি? নাম ভৰিব নাম কেইটামান দি দিয়া। গুড মৰ্ণিং সকলোকে। আমি আজি মানসা মন্দিৰত আহিছোঁ। আজি আমাৰ এটা বিশেষ দিন আছে, সেইকাৰণে আমি মন্দিৰলৈ সেৱা কৰিবলৈ আহিছোঁ। এয়া ফুল চাকি এইবিলাক লৈ ল'লোঁ। এতিয়া আমি সোমাই আছোঁ মন্দিৰত। আৰু আমি অকণমান সোনকালে আহি গ'লোঁ। বামুণ এতিয়াহে আহিছে, অকণমান ৰখিবলগীয়া হ'ল। এতিয়া আমি ভিতৰত সোমালেও মানে অকণমান হেৰি হ'ল আৰু বামুণজনে কাপোৰ চেঞ্জ কৰিলে আৰু আগে পূজা কৰি ল'ব ভগৱানক। এনেকৈ মাক পূজা কৰাৰ সময়খিনি আমি ৰখিবলগীয়া হ'ল। অলপ দেৰি হ'ল বাৰু ৰখিব। তাতে চাকি তাকি লগালোঁ আৰু চাকি লগোৱাখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। যাব আমি এতিয়া যাব ওলাইছোঁ মন্দিৰত। পূজা চূজা কৰি ল'লোঁ। এতিয়া ঘৰলৈ যাওঁ। এতিয়া আমি যাব ওলালোঁ।